অৰূপ ঢেকিয়াল আৰু এটা নামো দিয়া হৈছিলে নাই বাৰু নামটো ক'ব নালাগে নালাগে ঠিক আছে এফালে নিভা হাজৰিকা তাই বৰুৱালৈ গ'ল এফালে হৈ গ'ল মিছন মিটাপৰ আমাৰ যিটো গ্ৰুপ আছে তেওঁ তাৰপিছত একেদৰে আছে এফালে আমাৰ অম্বিকা তাঁতী আৰু এফালে আহিছে আজি গোটেই অনুষ্ঠানটোৰ আকৰ্ষণীয় ফাৰ্ষ্ট লেডি অৰুণা চৌহান ফাৰ্ষ্ট লেডি আজি তাইৰ কাৰণে এইখিনি অনুষ্ঠান আয়োজন কৰা হৈছে আজি 27 বছৰৰ অন্তত আজি লগ পাইছো আকৌ নেক্সট বছৰ আমি তেনেকুৱা এগৰাকী ফাৰ্ষ্ট লেডি হ'ব পাৰে বা ফাৰ্ষ্ট বয় হয় আমি বাছি ল'ম তো গতিকে কেনেকুৱা লাগিছে তোমাৰ অনুভৱটো কোৱা বহুত ভাল লাগিছে আজি মই সকলোকে লগ পাইছো ইমানে ফূৰ্তি কিন্তু কিছুমান নাহিল নহাৰ কাৰণে অলপ মনটো বেয়া লাগিছে দুখো লাগিছে কিন্তু অহা হলে চবকে লগ পালে ভাল লাগিলে হয় ন মই আজি কিমান কষ্ট কৰি ইমান ঠাণ্ডাত চবকে লগ পাম বুলি আজি আহিলো তথাপি বাকীকেইটাক লগ নাপালো আৰু একো নাই দিয়া ভাল লাগিছে থেংক ইউ সকলোৰে সুবিধা আছে কিন্তু আজি ইমান ধুনীয়া এৰেঞ্জমেণ্ট চবকে লগ পালো ইমানেই ভাল লাগিছে মনটো মই ভাবিব নোৱাৰো তাৰমানে আই এম নট এক্সপ্লেইন Thank you all. এফালে আছে আমাৰ নিতা আপুনি কওক আপোনাৰ এই শকত হোৱাৰ ৰাজ মানে সকলোকে পৰিৱৰ্তন দেখিছে কিন্তু আপোনাৰ পৰিৱৰ্তন কিন্তু সাংঘাতিক পৰিৱৰ্তন আপোনাৰ সাংঘাতিক পৰিৱৰ্তনটো আপুনি কৈ দিয়কচোন ক'লে ভাল লাগিল হয় আপুনি নকয় ঠিক আছে আকৌ আহিছো আমি বিতুলৰ ওচৰলৈ বিতুলে মানে কি হ'ল এবাৰতে সকলোবোৰ কথা সামৰি দিলে যে আমি কথাটো তেওঁৰ ওচৰত আগবঢ়াইছিলোঁ যে এনেকৈ আমি লগ হ'ব লাগে তেওঁ ক'লে যে আজি অনুষ্ঠানটো সম্পূৰ্ণ আমি দায়িত্ব ল'ম তেওঁ ল'লে সেই দায়িত্বৰ লৈয়ে আজি এই অনুষ্ঠানটো সফল হৈছে ৰেইন ফৰেষ্ট ৰেজৰ্টত আজি আমি এই অনুষ্ঠানটো সম্পন্ন কৰিলে আৰু বিশেষকৈ মিছন মিটআপৰ হৈ নিভাৰ হৈ মই বিতুল দত্তক ধন্যবাদ জনাইছোঁ হেল্ল' গাইজ মিছন আপ তো মই আজি দেৱজিৎ সোণোৱালে আপোনালোকৰ পৰা মেলানি মাগিছোঁ ধন্যবাদ